কবিতা বন্ধুত্ব পাঠ কৰিছে মলয়া গোস্বামীয়ে। বন্ধুত্ব, কি যে এক অনুপম শব্দ। মৰমৰ এনাজৰীৰে বন্ধা ই এক সহজলভ্য চৰ্ত, য'ত আছে মাথো আৱেগ, অনুভূতি আৰু মৰম চেনেহৰ অস্তিত্ব। মাজে মাজে মান অভিমান হয়, যেতিয়া খং ক্ৰোধবোৰ প্ৰকাশ পায়, সহজলভ্য চৰ্তৰ যৱনিকা পৰে। বন্ধুত্ব সহজে ভাঙে, প্ৰাণ পাই উঠে বৃত্তিস্নাই। যদিহে বন্ধুত্বত সাৰ পাই শত্ৰুতাই, সহজলভ্য চৰ্ত দুষ্প্ৰাপ্য হৈ পৰে, বন্ধুত্বৰো যৱনিকা পৰে। স্তব্ধ হয় আকাশৰ নীলা, হেৰাই যায় বন্ধুত্বৰ আভা, মৌনতাই হৈ যায় ভাষা। খুলি খুলি খাই মাথো কেঁকুৰাৰ দৰে, সময়বোৰহে আগবাঢ়ে। নেথাকে কোনো আশা, নেথাকে কোনো ভাষা, নীৰৱে সোঁৱৰে মাথো স্মৃতিৰ সুফুৰা। যদিহে বন্ধুত্ব হয় চিৰযুগমীয়া, প্ৰস্ফুটিত হয় তাত জীৱনৰ সত্যতা, উপলব্ধ হয় জীৱনৰ গভীৰ প্ৰশ্বায়া, অন্তৰত নাচি উঠে মাথো অনন্ত প্ৰেৰণা।